সো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে সো আজিও মোৰ ওচৰত কেইটামান আপডেটছ আছে ভিডিঅটো শেষলৈকে চাব আজিৰ ভিডিঅ ফাৰ্ষ্ট আপডেটটো হ'ল বিকাশ চেত্ৰীৰ ওপৰত সো ৰিসেন্টলি বিকাশ চেত্ৰীয়ে তেওঁৰ সেকেন্ড চেনেল বিকাশ ফেক্টৰীৰ বাবে সিলভাৰ প্লে বাটন পাবলৈ সক্ষম হৈছে ইয়াৰ লগে লগে তেওঁৰ দুটা সিলভাৰ প্লে বাটন হৈ পৰিছে প্ৰথমটো হ'ল আই লাভ ট্ৰেভেল এণ্ড ফুডৰ আৰু দ্বিতীয়টো হ'ল বিকাশ ফেক্টৰী আৰু আমাৰ সকলোৰে ফালৰ পৰা তেওঁলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন থাকিল তাৰ ওপৰতে তেওঁ এটা ভিডিঅ আপলোড কৰিছে তেওঁৰ সেকেন্ড চেনেল বিকাশ ফেক্টৰীত সৰু ক্লিপ এটা মই আপোনালোকক ইয়াতে দেখুৱাই দিছো সম্পূৰ্ণ ভিডিঅটো চাবলৈ আপোনালোকে ডেসক্ৰিপচনত যাব লিংক দিয়া আছে হল এইখন সিলভাৰ প্লে বটন যিখন পাবলৈ বহুত কষ্ট কৰিব লাগে আৰু আপোনালোকৰ মৰম ভাল পোৱাৰ বাবে এইখন দ্বিতীয় সিলভাৰ প্লে বটন পাবলৈ সক্ষম ইউটিউবে আমাক দি আৰু আমাক ইনস্পায়াৰ কৰে আৰু আমাক মোটিভেশ্যন কৰে যে আমি আৰু ভালকে কাম কৰি আগুৱাই যাব পাৰোঁ সেইটোৰ কাৰণে এই এৱাৰ্ডটো দিয়া হয় আৰু ইয়াতে বিকাশ ফেক্টৰী লেখা আছে ফৰ পাছিং 1 লাখ সাবস্ক্ৰাইবাৰ ইউটিউবৰ ধুনীয়া এটা লোগো দিয়া আছে ধুনীয়া লাগে এইখন যেতিয়া এনেকৈ হাতত থাকে এই বস্তুটো কি কম আৰু এটা বস্তু আপোনালোক মই দেখাম এতিয়া ইছো নেক্সট আপডেটলৈ এই আপডেটটো হ'ল ডিম্পু বৰুৱাৰ ওপৰত সো আজি কিছুদিনৰ আগৰে পৰা ডিম্পু বৰুৱা ফেন্স নামৰ এখন ফেচবুক পেজে ডিম্পু বৰুৱাৰ নতুন ভিডিঅ'জবোৰ আনি আপলোড কৰি আছে আৰু তাৰ ওপৰতে ৰিয়েক্ট কৰি ডিম্পু বৰুৱা ইনষ্টাগ্ৰামত এই ফেচবুক পেজখনৰ স্ক্ৰীনশ্বটটো ষ্টৰিত দি এই বুলি কৈছে যে এই পেজটো কোনে খুলিছে নাজানো কিন্তু মোৰ নতুন ভিডিঅ'বোৰ ডাউনলোড কৰি আনি আপলোড দি আছে ৰিকুৱেষ্ট কৰিছো নিদিব সো মই আশা কৰিছো যে পেজটো খুলিছে তেওঁ এনে আৰু নকৰে এতিয়া ইছো নেক্সট আপডেটলৈ এই আপডেটটো হ'ল আইমি বৰুৱাৰ ওপৰত সো আজি দুদিনমানৰ আগৰে পৰা আইমি বৰুৱাক সোশ্যাল মিডিয়াত ট্ৰল কৰি থকাৰ কথা হয়তো আপোনালোকৰ ভিতৰত থকা বেছি ভাগেই জানে সো এটা কথা হ'ল ৰিসেন্টলি তেওঁ এইবোৰৰ ওপৰত ৰিয়েক্ট কৰিছে এটা মন্তব্য খুব বিতৰ্কৰ সৃষ্টি কৰিছিল এই সন্দৰ্ভত আপুনি কি বুলি ভাবে মই আসলতে কোনো ইচ্ছাজনিতভাৱে তেনেধৰণৰ কাম কৰা নাছিল প্ৰথম কথা হ'ল যে তাত মই বঙালী সম্প্ৰদায় শব্দটো কৈছিলোঁ বঙালী সম্প্ৰদায় মই নিজে আচৰিত যিটো পাছত আচলতে এইকেইদিন ব্যস্ততাৰ বাবে মই চাব পৰা নাছিলোঁ কিন্তু কালিহে দেখা পালোঁ কালি যেতিয়া দেখিলোঁ বঙালী সম্প্ৰদায় শব্দটো তাত নাছিল গতিকে হয়তো ৰাইজে বুজাত ভুল হৈছে যে মই অসমীয়া মানুহক কৈছোঁ কিন্তু মোৰ ইমানখিনি ধৃষ্টতা নাই যে অসমীয়া মানুহক মই ক'ম যে আপোনালোক ক'ৰবাত পঠিয়াই দিব মই নিজে এগৰাকী অসমীয়া ছোৱালী কিন্তু মই অজানিতে যদি কোৱা কথাত কিবা কাৰোবাৰ মনত দুখ দিছোঁ মই অত্যন্ত বেছি দুখী আৰু মই আসলে হেতু মোৰ কাম্য নাছিল কেতিয়াও এতিয়া ইছো নেক্সট আপডেটলৈ এই আপডেটটো হ'ল বাদিছৰ ওপৰত সো ৰিসেন্টলি বাদিছৰ ওনাৰ ৰাব্বানী সোয়ামে ইনষ্টাগ্ৰামত কিছু ষ্টৰি দিছিলে য'ৰ পৰা বাদিছত আহিবলগীয়া নতুনকৈ আহিবলগীয়া ভিডিঅ'ৰ কথা গম পোৱা গৈছে সো চাই লওক আপোনালোকে 106 শর্ট ফিল্ম ওকে সো এইটো হ'ল আমাৰ যদি তুমি শর্ট ফিল্ম এইখনৰ শ্বুট কমপ্লিট হৈ গৈছে বাট প্ৰব্লেম এটা হ'ল যে মোৰ সিঙ্গেলকে শ্বুট যিমান আছে তাতে মোৰ লুকছৰ অকণমান প্ৰব্লেম হৈ আছে বিকজ এইটো একদম চুলি সৰুত কৰিছিলোঁ আৰু ফিল্মখন তেনেকুৱা লুকছ মানে বহুত দিন আগৰ কথা চ' তেনেকুৱাকৈ লুকছৰ লগতো মিলিব লাগিব কেৰেক্টাৰৰ লগত চ' সেইটো কাৰণে মই অকণমান ৰখি দিছোঁ যে অকণমান লুকছটো চেঞ্জ হ'লে আৰু অকণমান ভালকৈ কৰিম বাট মোৰ ছিংগল শ্বট আছে সেইখিনি লুকছটো চেঞ্জ হোৱালৈকে বাকী কষ্টিউৰ লগত যিমান শ্বট আছিলে গোটেইখিনি কমপ্লিট হৈ গ'ল চ' অতি সোনকালে আহি আছে যদি তুমি কিয় মিউজিক ভিডিঅ'ৰ তাৰ পিছতে যদি তুমি ৰিলিজ কৰিম আৰু অতি সোনকালে কৰিম আমি বেছি লেট নকৰোঁ তাৰপিছত আমাৰ আৰু এতিয়া ইছো ইয়াৰ পিছৰটো আপডেটলৈ এই আপডেটটো হ'ল ধনশ্ৰী বৈশ্যৰ ওপৰত সো ৰিসেন্টলি ধনশ্ৰী বৈশ্যই এখন গাড়ী কিনিছে আৰু সেই গাড়ীখনৰ লগত মৰা ফটোখন ইনষ্টাগ্ৰামত পোষ্ট কৰি এই বুলি লিখিছে যে ড্ৰিমছ কাম ট্ৰু নিজৰ উপাৰ্জনেৰে নিজৰ নামত নিজে এখন গাড়ী লোৱাৰ সপোন তেতিয়াই দেখিছিলোঁ যেতিয়া জীৱনৰ গভীৰতাও বুজা নাছিলোঁ ধন্যবাদ ভগৱান এই দিনটো অৱশেষত আহিল এটা সপোন বাস্তৱ হ'ল আৰু এই আপডেটটো পাই মই ভাবিলোঁ আপোনালোকে অলপ সাহস পাব অনুপ্ৰেৰণা পাব সেইকাৰণে এই আপডেটটো দিলোঁ কাৰণ সকলোৰে জীৱনত কিবা ডাঙৰ হওক বা সৰু হওক নতুন বস্তু কিনাৰ এটা সপোন থাকে এতিয়া ইছো নেক্সট আপডেটলৈ এই আপডেটটো হ'ল জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ ওপৰত সো ৰিসেন্টলি ৰাকেশ ৰিয়ানে এখন বৃদ্ধাশ্ৰমত গৈ তাত থকা আইতাসকলৰ লগত কটোৱা সময়ৰ এটা সৰু ভিডিঅ' ক্লিপ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিলে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ বুলি ভাল পাব আপোনালোকে চাই
এই আপডেটটো হ'ল ভেৰাইটিজ আছামৰ ওপৰত। চ' ৰিচেণ্টলি ভেৰাইটিজ আছামৰ অ'নাৰে তেওঁৰ এজন সতীৰ্থৰ সৈতে গুৱাহাটীটো নাগৰিজুলি চাইকেলেৰে ৰাইড কৰিছে আৰু 2টা এপিছ'ডছ আপলোডো কৰিছে এতিয়ালৈকে। আৰু এই আপডেটটো মই দিয়াৰ কাৰণ এইটোৱে যে আপোনালোকেও যেন নিজৰ স্বাস্থ্য ৰক্ষাৰ বাবে মাজে মাজে চাইকেল চলায়। আৰু এই আপডেটটো মোক ছাজেষ্ট কৰা কৃতি তালুকদাৰলৈ আন্তৰিক শুভেচ্ছা থাকিল। আৰু আপোনালোকে যদি মোক নিউজ ছাজেষ্ট কৰিব বিচাৰে বা পঠিয়াব বিচাৰে তেন্তে ফেচবুকত বা ইনষ্টাগ্ৰামত পঠিয়াব, মই তেতিয়া ভিডিঅ'ত ক্ৰেডিট দিম এনেদৰে। চ' গাইছ আজিলৈ ইমানেই। নতুন যদি কোনোবা আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল কৰি ল'ব। মই কেনেকুৱা ধৰণৰ কণ্টেণ্ট দিওঁ কি কথা গম পাইছেই নহয়।